हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मैं आज आपनालोকৰ বাবে লৈ আহিছো বাঁহ গাজৰ আচাৰ। এইটো অকমান বেলেগ ষ্টাইলত বনাম আৰু এনেকৈ বনাই খালে খুবেই টেষ্টি লাগে খাবলৈ। আহকচোন এতিয়া আমি বনোৱা আৰম্ভ কৰো। ভোট জলকীয়াখিনি প্ৰথমত মই শুকুৱাই লৈছো। বাঁহ গাজৰ ওপৰৰ কুঁহিটো মিহিন মিহিনকৈ কাটি অলপ হালধি সানি দুদিন বটলত ভৰাই থব, তেতিয়া টেঙা হ'ব। আচাৰৰ বাবে মই পাঁচফোৰণ লৈছো। এয়া নিমখ সোৱাদ অনুযায়ী ল'ব। এয়া ৰং জলকীয়া লৈছোঁ অলপ। তাৰপিছত এয়া নহৰুখিনি খুন্দি লৈছোঁ। এতিয়া গৰম কেৰাহীখনত পাঁচফোৰণখিনি অলপ ভাজি ল'ম। তাৰপিছত বাঁহ গাজখিনিত নিমখ ৰং জলকীয়াখিনি দি দিম। হালধি নিদিওঁ। হালধি দি বটলত সুমুৱাই থৈছিলোঁ আগতেই। এইখিনি পাঁচফোৰণখিনি ধুনীয়াকৈ মই মিহিনকৈ পিচি ল'লোঁ। এতিয়া জলকীয়াখিনি দিও গোটেইখিনি ধুনীয়াকৈ মিলাই দিম চামুচ এখনেৰে। এতিয়া ওপৰৰ পৰা মিঠাতেল অলপ দি দিম। এয়া মিঠাতেল দি এতিয়া চামুচখনেৰে ভালকৈ আকৌ লৰাই দিম। আমি আচাৰখিনি নেভাজো, নভজাকৈ এনেকৈ বনালে খুবেই টেষ্ট লাগে খাবলৈ। আমাৰ আচাৰখিনি হৈ গ'ল। এতিয়া এটা শুকান বটলত, চিচাৰ বটলত আচাৰখিনি ধুনীয়াকৈ সুমুৱাই দিম। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আচাৰখিনি এতিয়া মই ধুনীয়াকৈ বটল এটাত সুমুৱাই দিলোঁ আৰু ওপৰৰ পৰা অলপ মিঠাতেল দি দিম। এয়া আচাৰখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া ওপৰৰ পৰা অলপ মিঠাতেল দি দিম। 4-5 দিনৰ ভিতৰত আচাৰ খাবলৈ পাৰিব। এনেকৈ আচাৰ বনাই খাই চাব, খুবেই টেষ্ট লাগে খাবলৈ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰি দিব।